সকলো দেৱী দেৱতাৰ মূৰ্তি পূজা কৰা হয়। কেৱল শিৱ বাবাৰ পূজা লিংগ ৰূপত কৰা হয়। শিৱলিংগ হয়নো কি? শিৱলিংগৰ বাস্তৱিক অৰ্থনো কি? আচলতে শিৱলিংগইনো কি দৰ্শায়? শিৱলিংগৰ মহত্ব কি? অন্য দেৱী দেৱতাসকলৰ মূৰ্তি পূজা কৰা হয়। তেন্তে কি কাৰণত শিৱ বাবাৰ পূজা লিংগ ৰূপত কৰা হয়? আনকি মঠ মন্দিৰসমূহতো লিংগৰ পূজাই কৰা হয়। আমাৰ আজিৰ এই ভিডিঅ'টোত শিৱলিংগৰ আঁৰৰ ৰহস্যৰ বিষয়ে জনাব খুজিছোঁ। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, ধৰ্ম জ্ঞানৰ সৈতে জড়িত কাহিনীসমূহ জানিবৰ বাবে জ্ঞান সাগৰ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ ফেচবুক পেজখনত লাইক কৰিব। শিৱলিংগ এটা সংস্কৃত শব্দ, য'ত লিংগ শব্দৰ অৰ্থ হৈছে প্ৰতীক, অৰ্থাৎ শিৱলিংগৰ অৰ্থ হৈছে শিৱ বাবাৰ প্ৰতীক। অৰ্থাৎ লিংগ হৈছে এনে এটা বস্তু যিটো আমি শিৱ বাবাৰ প্ৰতীক হিচাপে পূজা কৰোঁ। সকলো শিৱলিংগ অলৌকিক। ইয়াৰ সৰল অৰ্থ হৈছে যে শিৱ বাবা কোনো স্ত্ৰী বা পুৰুষৰ প্ৰতীক নহৈ সম্পূৰ্ণ ব্ৰহ্মাণ্ড, আকাশ, শূন্য আৰু নিৰাকাৰৰহে প্ৰতীক। শিৱ বাবাক কোনো এটা বস্তুত আবদ্ধ কৰি ৰাখিব নোৱাৰি, কাৰণ শিৱ বাবা নিজে এটা প্ৰতীক। এই ব্ৰহ্মাণ্ডখনত দুটা বস্তুৱেই বাস্তৱিকতে আছে। এটা হৈছে উৰ্জা আৰু আনটো হৈছে পদাৰ্থ। মানৱ শৰীৰ পদাৰ্থৰে নিৰ্মিত আৰু আত্মা উৰ্জাৰে। এইদৰে শিৱ বাবা পদাৰ্থ আৰু তেওঁৰ শক্তি উৰ্জা। এই দুয়ো শক্তিয়েই শিৱলিংগৰ আৱিষ্কাৰৰ মূল। বাস্তৱিকতে শিৱলিংগ আমাৰ ব্ৰহ্মাণ্ডখনৰ আকৃতি। শিৱলিংগ শিৱ বাবা আৰু মাতা পাৰ্বতীৰ আদি অনাদি ৰূপ, পুৰুষ আৰু প্ৰকৃতিৰ সমানতাৰ স্বৰূপ। শিৱলিংগৰ সৈতে জড়িত এটা কাহিনীৰ বিষয়েও আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। আমি সকলোৱে জানো যে ব্ৰহ্মাদেৱ সৃষ্টিৰ ৰচয়িতা আৰু বিষ্ণুদেৱ পালনকৰ্তা, আৰু এই সৃষ্টি সন্তুলিত কৰিবৰ বাবে শিৱ বাবা। যেতিয়া শিৱ বাবাই সৃষ্টিৰ নিৰ্মাণ কৰাৰ কথা ভাবিছিল, তেতিয়া শিৱ বাবাই বিষ্ণুদেৱক জন্ম দিছিল আৰু বিষ্ণুদেৱৰ নাভিৰ পৰা ব্ৰহ্মাদেৱৰ জন্ম হৈছিল। যেতিয়া দুয়োজন দেৱৰে জন্ম হৈছিল, তেওঁলোকে জনাই নাছিল তেওঁলোক ক'ৰ পৰা আহিছে আৰু তেওঁলোকৰ জন্মৰ কাৰণ কি। দুয়োজন দেৱেই বহুত শক্তিশালী আছিল। এদিন কথাই কথাই দুয়োৰে মাজত তৰ্কৰ আৰম্ভ হয় যে কোন বেছি ডাঙৰ বা কোন বেছি শক্তিশালী, আৰু এই কাৰণে দুয়ো দেৱৰে মাজত যুদ্ধৰ সৃষ্টি হয়। কোৱা হয় যে এই যুদ্ধ প্ৰায় 10,000 বছৰলৈ চলিছিল। আৰু যেতিয়া শিৱ বাবাই এই কথা গম পালে, তেতিয়া দুয়ো দেৱৰে মাজত শিৱ বাবাই এটা ডাঙৰ শিলৰ ৰূপত আৱিৰ্ভাৱ হ'ল। শিলটোৰ পৰা উজ্জ্বল জ্বলনশীল জ্বালা ওলাই আছিল। আৰু সেইখিনি সময়ত আকাশবাণী হ'ল যে যোনজন দেৱে এই লিংগটোৰ আৰম্ভণি বা শেষ বিচাৰি পাব, তেওঁৱেই বেছি শক্তিশালী হ'ব। তেতিয়া বিষ্ণুদেৱে লিংগটোৰ শেষ বিচাৰি তললৈ গ'ল আৰু ব্ৰহ্মাদেৱে আৰম্ভণি বিচাৰি ওপৰলৈ গ'ল। যেতিয়া বহু বছৰলৈ বিষ্ণুদেৱে লিংগটোৰ শেষ বিচাৰি নাপালে, তেতিয়া তেওঁ ঘূৰি আহিলে আৰু ক'লে, হে প্ৰভু, ইয়াৰ কোনো শেষ নাই, মোক ক্ষমা কৰিব। এইটো মোৰ ভুল আছিল যে মই নিজকে অধিক শক্তিশালী বুলি ভাবি লৈছিলোঁ। আনফালে ব্ৰহ্মাদেৱেও লিংগটোৰ আৰম্ভণি বিচাৰি নাপায়। তেওঁ চিন্তা কৰিলে যে মই গৈ কৈ দিম মই আৰম্ভণিটো পাই গ'লোঁ, তেতিয়া মই বিষ্ণুদেৱতকৈ ডাঙৰ বা শক্তিশালী বুলি জনা যাম। ব্ৰহ্মাদেৱে আহি
অহংকাৰেৰে ক'লে যে মই লিংগটোৰ আৰম্ভণি বিচাৰি পালোঁ। তেতিয়া হঠাৎ পুনৰ আকাশবাণী হ'ল যে এইটো শিৱলিংগ, না ইয়াৰ কোনো আদি আছে না অন্ত, আৰু মোৰ কোনো আকাৰ নাই, মই নিৰাকাৰ। যিহেতু শিৱ বাবাই আগতীয়াকৈয়ে সকলোবোৰ জানিছিলেই, সেইবাবে শিৱ বাবাই বিষ্ণুদেৱক আশীৰ্বাদ দিলে আৰু ব্ৰহ্মাদেৱক অভিশাপ দিলে যে তুমি মিছা কথা কোৱাৰ বাবে গোটেই বিশ্ব ব্ৰহ্মাণ্ডতে তোমাৰ কোনো দিন পূজা কৰা নহ'ব। তেতিয়া ব্ৰহ্মাদেৱে নিজৰ ভুল বুজি পাই শিৱ বাবাৰ আগত ক্ষমা খুজিলে। শিৱ বাবায়ো ব্ৰহ্মাদেৱক ক্ষমা কৰি দিলে। তেতিয়া বিষ্ণুদেৱ আৰু ব্ৰহ্মাদেৱে শিৱ বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিলে যে হে প্ৰভু, আপুনিও সমান ৰূপত আমাৰ লগত থাকক। তেতিয়া সেই লিংগৰ পৰা শিৱ বাবা ওলাই আহিছিল আৰু লিংগৰ পৰা ওলাই অহাৰ বাবে তেতিয়াৰে পৰা আজিলৈকে শিৱ বাবাক লিংগ ৰূপে পূজা কৰা হয়। ভিডিঅ'টো চাই বাৰু আপোনাৰ কেনে লাগিল কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু সকলোৰে মাজত শ্বেয়াৰ কৰিব। এনেধৰণৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। তেন্তে আজিলৈ ইমানেই। পুনৰ লগ পাম আমাৰ অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।